আমি আহি পালোহি মহাবলীপুৰম। মহাবলীপুৰমৰ ষ্টৰিটো হৈছে যে এয়া আপোনালোকে দেখিছে কি ধুনীয়াকৈ স্কাল্পচাৰ দেখুৱাইছে, কিমান ধুনীয়াকৈ হেৰি কৰিছে। এয়া হৈছে যে পঞ্চপাণ্ডৱে যেতিয়া বনবাস পাইছিলে, পঞ্চপাণ্ডৱ বনবাসত আছিলে, তেতিয়া মানে পঞ্চপাণ্ডৱ ইয়াতে লুকাই আছিল বুলি পেলাই কয়। এইখিনিত আপোনালোকে দেখিছে কিমান ধুনীয়া, মানে ধুনীয়াকৈ কাটি পেলাই বনোৱা হৈছে, কিমান ধুনীয়াকৈ হেৰি কৰিছে। মই ভিতৰলৈ গৈও আপোনালোকক ধুনীয়াকৈ দেখুৱাওঁ ৰ'ব। পঞ্চপাণ্ডৱৰ এইটো সকলোতকৈ এইটো ডাঙৰ মানে কেভ টেম্পল হয়। এইটো আনফিনিছ টেম্পল একচুৱেলি তেওঁলোকে মানে বনাইছিলে, পাহাৰ কাটি কাটি বনাইছিলে। কিন্তু ইয়াৰে আপোনালোকে কাটিংছবিলাক চাব পাৰিব, কি ধুনীয়া কাটিংছবিলাক। তেওঁলোকে এইটো আনফিনিছ হৈ ৰ'ল, তেওঁলোকে মানে নকৰিলে। আচলতে ৰাস্তা বনাই আছিল চাগে এইটো। 5জন মানে মানুহে এইটো বনোৱা ধেমালি কথা নহয় কিন্তু দেই। পঞ্চপাণ্ডৱে চাওক পাহাৰৰ পৰা কাটি এনেকৈ বনাই দিছে, মানে কম আচৰিত কথা নে? মইতো এতিয়ালৈকে ভাবি আছো যে তেওঁলোকৰ পাৱাৰ কিমান হ'ব লাগিব এটা পাহাৰ এনেকৈ কাটিবলৈ কাৰণে। এই ষ্ট'নটো দেখিছেনে আপোনালোকে? ষ্ট'নটো, এই ষ্ট'নটোৰ কাৰণে এইখিনি চাবলৈকে আমি ইয়ালৈ আহিছোঁ। এই ষ্ট'নটো দেখিছেনে? এই ষ্ট'নটো চাবলৈকে আমি এইখিনিলৈ আহিছোঁ। ষ্ট'নটো চাওকচোন কেনেকৈ, মানে আচৰিত কথা, কেনেকৈ খাৰা হৈ আছে। হাজাৰ হাজাৰ বছৰৰ পৰা ষ্ট'নটো এনেকৈ আছে, কোনো আঁতৰাবও পৰা নাই, একো কৰিব পৰা নাই। মানে পজিশ্যনটো চালে আচৰিত লাগে। এইখিনি আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ আণ্ডাৰত আহে। কি ধুনীয়াকৈ মানে আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই মানে সংৰক্ষণ কৰি ৰাখিব পাৰিছে। এক আচৰিত কথা। এই ষ্ট'নটো দেখিয়ে কিবা লাগি গৈছে যে এইবিলাক দেখিলে আচলতে গম পোৱা যায় আমি ইণ্ডিয়ানছবিলাক হিষ্ট্ৰীৰ ক্ষেত্ৰত কিমান ৰিচ হয়। 12টা হাতীৰ সৈতে টানিবলৈ চেষ্টা কৰিছিল বোলে এজন ৰজাই পেলাবলৈ কাৰণে, কিন্তু তথাপিও নোৱাৰিলে। একদম অকণমান জেগাত লাগি থকা নিচিনাকৈ আছে, কিন্তু পৰি কেতিয়াও নাযায়। এতিয়া আমি আহি পালোঁ এভাগ শিৱ মন্দিৰ। ওচৰৰ পৰা গৈ আপোনালোকক দেখুৱাই আছোঁ। কিন্তু চাওকচোন সাগৰৰ পাৰত ইমান ধুনীয়াকৈ মন্দিৰভাগ বনোৱা হৈছে। আৰু এইভাগ মন্দিৰ শিৱ বাবা আৰু বিষ্ণু ভগৱানৰ মন্দিৰ হয়। পঞ্চপাণ্ডৱে বনোৱা এই মন্দিৰভাগ। পঞ্চপাণ্ডৱে বনোৱা চাওকচোন, তেতিয়াৰ দিনত কি অদ্ভুত, মানে ভাবিবলৈ যে তেতিয়াৰ দিনত 5জনে মিলি পেলাই এই ভাগ মন্দিৰ এনেকৈ বনাইছিলে। শিৱলিংগো আছে ভিতৰত, দেখা পাইছেনে নাই? আন্ধাৰ কাৰণে দেখা পোৱা যোৱা নাই চাগে, ওচৰৰ পৰা দেখুৱাব পাৰোঁ নেকি চাইছোঁ। চাওকচোন মন্দিৰ ভাগ। আৰু এয়া কি কাৰণে বা তেওঁলোকে পঞ্চপাণ্ডৱে এনেকৈ কাটি লৈছিলে সেইটোতো ভালকৈ গম নাপাওঁ। পূৰা গোটেই চাৰিওপিনে মানে নন্দী মহাৰাজৰ মূৰ্তি কটা আছে। তাৰপিছত এইখিনি চাগে পানীৰ কাৰণে নাজানো, কিন্তু মন্দিৰ ভাগ চাওকচোন, 5জন মানুহে মিলি এনেকৈ ভাগ মন্দিৰ বনোৱা বহুত ডাঙৰ কথা দেই। চাওকচোন কি আচৰিত, মানে ক'ব লাগিব কিন্তু দেই, দেখিলে গাৰ নোম শিয়ৰি যায়। কাটিং এনেকুৱা ধুনীয়া পাথৰত, মানে পাথৰত কাটি বনোৱা এইবিলাক।